আজি আমি ওলাইছো ঢেকিয়াখোৱা নামঘৰলৈ আৰু ল'ৰাটো আজি যাবগৈ আমি একেলগতে ওলাইছো সবে আৰু স্বাগতম জনাইছো মোৰ নতুন এটা ব্লগলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক সুস্থ থাকক সকলোৱে তাকে কামনা কৰো আৰু এইফালে আমি আহি পালোহি ভতিজাজনীৰ ৰুমলৈ আছে তাত আমি আহি পালোহি তাইও যাব আমাৰ লগতে আৰু অকণমান ৰ'ব লাগিব আমি আৰু এইফালে তাই আহি ওলাইছেহি আৰু বৰ লৰালৰিকৈ ওলালে তাইও আৰু মেখেলা চাদৰ পিন্ধি যাবলগীয়া হৈছে যিহেতু মোৰ পৰা এযোৰ লৈ গ'লো আৰু যেনে তেনে পিন্ধি মেলি ওলাইছে আৰু এয়া আমি পালোহি ঢেকিয়াখোৱা নামঘৰ আৰু এয়া আমি আহি পাই গ'লোহি আৰু এয়া গামোচা চামোচাবোৰ উলিয়াই লৈছোঁ গাড়ীখন ইয়াতে পাৰ্কিং কৰিলে আৰু এইফালে আমি ধূপ চাকি লৈ লওঁ আৰু মাহ প্ৰসাদৰ শৰাইখন আমি ঘৰৰ পৰাই লৈ আহিছোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু যদি ভাল লাগে লাইক কৰিব আৰু এতিয়া 10 মান বাজিছে নেকি মানুহৰ ভিৰ লাগি গৈছে পুৰা আৰু যেহেতু পবিত্ৰ ভাদমাহ বুলি সকলোৱে এখন শৰাই আগবঢ়াবৰ কাৰণে আহিছে ভৰি হাত ধুই লওঁগৈ এতিয়া আমি পাই গ'লোহি নামঘৰ ভৰি ধুবলৈ চেণ্ডেল থ'বলৈ জেগা দিছে আমি গাড়ীতে থৈ আহিলোঁ চেণ্ডেল আৰু ইয়াতে আমি এতিয়া প্ৰথমে শৰাইখন আগবঢ়াই লওঁ আৰু শৰাই লোৱা ঘৰ এনেকৈ বেলেগকৈ দিছে সকলোৱে ইয়াতে শৰাইবোৰ আগবঢ়াইছে আৰু বন্তি জ্বলাবৰ কাৰণে এডোখৰ বেলেগ জেগা দিছে তাতে সকলোৱে এনেকৈ বন্তি আৰু ধূপ জ্বলাইছেগৈ ফুল চুলবিলাক ৰুইছে ধুনীয়াকৈ খুব ধুনীয়া পৰিৱেশ ঘামি জামি অৱস্থা নাই তাই ঘামি জামি অৱস্থা নাই অকণমান বহি লওঁ এই লগতে ময়ো এই ৰ'দটো ইমান চাৰকৈ ওলাইছে একদম মানে এতিয়াহে ৰ'দটো এতিয়াহে ওলাইছে আমি আহোঁতে বৰষুণে পেলাইছিলে আৰু এতিয়া ৰ'দ ওলাইছে ভাতটো কালিতকৈ বহুতেই কম মানে আজি আমি এতিয়া সেৱা চেৱা লৈ আহিলোঁ আহি কিতাপৰ দোকান এখনত সোমাইছোঁ
আগবঢ়ালোঁ আৰু ভাল লাগে এনেকৈ দিবলৈ পালে আৰু এইবাৰ মিলিলে আৰু আহি গ'লোঁ মাহঁতো আহিলে লগত আৰু তাৰ পৰা আহি চিধা আমি ল'ৰাটোৰ ৰুমলৈ আহিলোঁ আৰু ৰুমত অকণমান ঠাণ্ডা হৈ মেলি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ তাৰপিছত আহি আমি এয়া চুকাফা সমন্বয় ক্ষেত্ৰত আৰু এয়া চাওকচোন ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া কৰিলে ইফালে আমাৰ খানা আহি গ'ল আৰু খাই মেলি লওঁ চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈকে